আজি সূৰ্যগ্ৰহণ হয় কি আৰু কেনেকৈ হয় সূৰ্যগ্ৰহণ হলে আমাৰ পৃথিৱী আৰু চন্দ্ৰৰ আৰু সূৰ্যৰ মাজত কি মানে কাহিনী হয় এই কাহিনীটো বুজাবলৈ আৰু এটা নতুন ভিডিঅ' লৈ আহিছো আপোনালোকৰ আগত হেল্ল' ভিউৱাৰ্ছ মই গুগল বয় আপোনালোকে চাই আছে গুগল বয় ইউটিউব চেনেল ভলক ভিডিঅ'টো আৰম্ভ কৰো সূৰ্যগ্ৰহণ কি বুজাৰ আগতে আমি বুজি পাব লাগিব যে আমাৰ পৃথিৱীখন সূৰ্যৰ চাৰিওফালে কেনেকৈ ঘূৰি আছে আৰু আমাৰ পৃথিৱীৰ চাৰিওফালে চন্দ্ৰ কেনেকৈ ঘূৰি আছে হেতু আগতে আমি বুজি পাব লাগিব চিত্ৰটোত চালে বা ভিডিঅ'টোত চালে আপোনালোকে সম্পূৰ্ণ বুজি পাব যে আমাৰ কি হৈছে সূৰ্যৰ চাৰিওফালে আমাৰ পৃথিৱীখন ঘূৰি আছে আৰু পৃথিৱীখনৰ চাৰিওফালে সূৰ্যখন ঘূৰি আছে যেতিয়া নাকি পৃথিৱী আৰু সূৰ্য একেখন ৰেখাত আহি যায় বা একেবাৰে সিধা সিধিকি পৰে তেতিয়া কি হয় যে সূৰ্যৰ পোহৰটো যেতিয়া আমাৰ পৃথিৱীলৈকে আহি নপৰে তেতিয়া সূৰ্য দেখা পোৱা নাযায় আৰু তেতিয়া আমি সূৰ্যগ্ৰহণ বুলি কওঁ এতিয়ালৈকে যদি আপুনি বুজি পোৱা নাই তেনেহলে ভলক যে আমাৰ পৃথিৱীখনৰ গতি আৰু চন্দ্ৰৰ গতি কেনেকৈ হয় আৰু কেনেকৈ সূৰ্যগ্ৰহণ হয় তাক বুজাবলৈ চেষ্টা কৰিম ধৰিলো এটো আমাৰ সূৰ্য চান আৰু এই সূৰ্যৰ পৰা পোহৰ এনেকৈ আহি আছে এতিয়া আমাৰ পৃথিৱীখন এটো আমাৰ পৃথিৱী আৰু এই পৃথিৱীৰ চাৰিওফালে এটা ৰেখা আৰু এই ৰেখাৰ এনেকৈ এটো আমাৰ চন্দ্ৰ এটো হল আমাৰ আৰ্থ আৰু এটোক আমি যেতিয়া মুন বুলি ধৰো সূৰ্যৰ পোহৰ ধৰিলক এনেকৈ আহি আছে এতিয়া যেতিয়া চন্দ্ৰটো গতি কৰি গৈ এইখনত পাব এইখনত পোৱাৰ লগে লগে কি কৰিব এই সূৰ্যৰ পোহৰটো পুৰা এই চন্দ্ৰৰে ঢাকি পেলাব মানে আমাৰ পৃথিৱীলৈকে আহিব নিদিব যাৰ কাৰণে নাকি আমি সূৰ্যৰ পোহৰটো আমি পৃথিৱীত দেখা নাপাম তেতিয়া আমি চন্দ্ৰগ্ৰহণ বুলি কওঁ এতিয়া কথা হ'ব পাৰে আমাৰ চন্দ্ৰটো তো বহুত সূৰ্যতকৈ বহুত গুণে সৰু তেনেহলে এই চন্দ্ৰক পাৰ হৈ কিয় আমাৰ পৃথিৱীলৈকে পোহৰটো আহিব নোৱাৰিব তাৰ কাৰণ হ'ল যে এই সূৰ্যটোতো ডাঙৰ ঠিকই কিন্তু সূৰ্যটো আমাৰ পৃথিৱীৰ পৰা বা চন্দ্ৰৰ পৰা বহুত দূৰত্বত আৰু যেতিয়া বস্তু এটা বহুত দূৰত্বত থাকে যিমান ডাঙৰ নাথাকক কিয় আমি সৰু বুলি দেখো গতিকে যাৰ কাৰণে নাকি যেতিয়া এই একে ৰেখা থাকে যদি এনেকৈ আমি এটা ৰেখা কল্পনা কৰোঁ যেতিয়া এনেকৈ চন্দ্ৰটো এই আমাৰ মুনটো চন্দ্ৰটো যেতিয়া ইয়াত আহি পৰিব আহি পৰাৰ লগে লগে এই পোহৰখিনি সিধাকৈ ইয়াত আহিব লাগিছিল কিন্তু আমাৰ চন্দ্ৰৰ কাৰণে যেতিয়া পৃথিৱীলৈ আহাত বাধা পৰিব তেতিয়া আমাৰ সূৰ্যগ্ৰহণ বুলি কোৱা হয় আশা কৰোঁ ভিডিঅ'টো বুজি পাইছে আৰু যদি আগতে আপুনি বুজি পোৱা নাছিলে মোৰ ভিডিঅ'টোৰ মাধ্যমেৰে বুজি পাইছে তেনেহলে নিশ্চয় সাবস্ক্ৰাইব কৰিব লাইক কৰক কমেন্ট কৰক আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' আপুনি মোৰ পৰা বিচাৰে মই নিশ্চয় বনাবলৈ চেষ্টা কৰিম ধন্যবাদ